বহুতে সোধে মানে একদম মানে কম খৰচত কিবা কৰিব পাৰি নেকি, বা যিটো কাম কৰি আছে তেখেতৰ ছাইড ইনকাম কিবা এটা কৰিব পাৰি নেকি, বা একেবাৰে কম খৰচা নকৰাকৈ যদি কিবা এটা কৰিব পৰা হ'লে বহুত মহিলাই সোধে। কাৰণ মই বিশেষকৈ মহিলাৰ লগতে জড়িত হৈ আছোঁ, চ' সেইকাৰণে মই মহিলাৰ কথাই কৈছোঁ। চ' পাৰি, আজিৰ ডেটত গোটেই পৃথিৱীখন ডিজিটেল। আপোনালোকে যেনেকৈ মন যায় তেনেকৈ কৰিব পাৰে, খালি এটা ভাল প্লেটফৰ্মৰ লগত, এটা জেনুইন প্লেটফৰ্মৰ লগত আপোনালোকে জড়িত হওক। যিহেতু মই নিজেও অৰিফ্লেমত কৰি আছোঁ, এখন ভাল আমাৰ ডিজিটেল নেটৱৰ্ক মাৰ্কেটিঙৰ আমাৰ প্লেটফৰ্ম হয়, যিটো কোম্পেনী হৈছে ছুইডিছ কোম্পেনী, আৰু লগতে বিউটি আৰু পাৰ্চনেল কেয়াৰ, লগতে ৱেলএছএফি, এইখিনি লগৰ প্ৰডাক্টছৰ লগত আপোনালোকে কাম কৰিব লাগিব। আপোনালোকে যদি ভাবে প্ৰডাক্ট চেলিং কৰিব লাগিব, জইন নহওঁ, বহুত ডাঙৰ ভুল কৰিব। কাৰণ আজিৰ ডেটত সম্পূৰ্ণ অৰিফ্লেম ডিজিটেল, গোটেই ডিজিটেল মাৰ্কেটিঙৰে কথা। আপোনালোকে নিশ্চয় গম পাইছেই, লাহে লাহে সম্পূৰ্ণ ডিজিটেল হৈ পৰিছে গোটেই পৃথিৱীখন। ঠিক তেনেকৈ অৰিফ্লেমো আজিৰ ডেটত ডিজিটেল হৈ পৰিছে। আৰু আপোনালোকে যদি অলপ ভালকৈ আপোনালোকে যদি গাইড বিচাৰে, বা আপোনালোকে যদি ভালকৈ গাইড বিচাৰি আপোনালোকে কামটো কৰে, তেতিয়াহ'লে কিন্তু নিশ্চয় সফল হ'ব, তাত কোনো ডাউটেই নাই। খালি আপোনালোকে সেইটোৱে ভাল এখন ডিজিটেল প্লেটফৰ্ম নিজে চুজ কৰাটো বহুত বেছি দৰকাৰ। বহুতে বিচাৰে কি, য'ত কাম কৰিব নালাগক, য'ত প্ৰডাক্ট চেল কৰিব নালাগক, এনেকুৱা কিছুমান প্লেটফৰ্ম বিচাৰি ফুৰে। কিন্তু সঁচা কথা ক'বলৈ গ'লে, আপোনালোকে যদি সেই কোম্পেনীবোৰ এতিয়া হিষ্ট্ৰী চায়, তেতিয়াহ'লে আপোনালোকে তাৰ হিষ্ট্ৰীত গম পাবই যে সিহঁতে কিমান দিন চলিলে আৰু কিমান টকা আজিৰ ডেটত মানুহে পালে। চ' আৰু অৰিফ্লেম আজি 29 ইয়াৰ্ছ ইণ্ডিয়াত চলি আছে, আৰু 60খন কাণ্ট্ৰিত চলি আছে। চ' যদি এটা জেনুইন প্লেটফৰ্ম নহ'লেহেঁতেন, আজিৰ ডেটত আপোনালোকে অৰিফ্লেমক দেখা নাপালেহেঁতেন। ইমান মানুহ আজি আমি ইমান দিনৰ পৰা শুনি আছোঁ, চ' অৰিফ্লেমৰ কোনো হোৰ্ডিং নাই, কোনো এডভাৰটাইজ নাই, তাৰ পাছতো কেনেকৈ চলি আছে, সেইখিনি কিন্তু ভাবিবলগীয়া কথা। চ' আজি আপোনালোকক মই এইটোৱে কওঁ যে আপোনালোকে দেৰি নকৰিব, আজিও সময় আছে আপোনালোকৰ। যদি আপোনালোকে জইন হ'ব বিচাৰে অৰিফ্লেমত, এটা ভাল ইনকাম কৰিব বিচাৰে, বহুত আমাৰ অফাৰ্ছ আছে, বহুত কেছবেক আছে, বহুত আপোনালোকে দৰমহাৰ আনলিমিটেড। চাকৰি এটাত আপোনালোকে লিমিটেড থাকিব, কিন্তু অৰিফ্লেমত বা বিজনেছত আপোনালোকে একদম লিমিটেড নাথাকে। আপোনাৰ যিমান আপোনাৰ ক্ষমতা আছে, আপুনি যিমান কাম কৰিব সেইমতেহে যাব। কিন্তু আপোনালোকে যদি কাম নকৰে, বাছ পইচা আহিব যদি ভাবি থাকে, তেতিয়াহ'লে আপোনাক কোনো বস্তুৱে পইচা আনিব নোৱাৰে। আনকি আপুনি যদি জব এটাও কৰি আছে ন, কাম নকৰাকৈ আপোনাক উলিয়াই পঠিয়াই দিব। চ' মোৰ ক'বলগীয়াখিনি এইখিনিয়ে। আপোনালোক মানে বহুত গৃহিণী মই এনেকুৱা পাওঁ, যিয়ে মানে মোক সোধে যে একো কাম নকৰাকৈ পইচা, একো কাম নকৰাকৈ আমি ভাতকেইটাও খাব নাপাওঁ। চ' একো কাম নকৰাকৈ আপোনালোকে পইচা আৰ্ণ কৰিব পাৰিম বুলি কেনেকৈ ভাবিলে? যিটো গোটেই পৃথিৱীয়ে বিচাৰি ফুৰিছে, সেইটো আপোনাৰ ওচৰত একেবাৰে কাম নকৰাকৈ আহিব পাৰিব বুলি কেনেকৈ ভাবিলে বাৰু কওকচোন? আপোনালোকে যদি কাম কৰে বা কৰাৰ সেই উদ্যমতাটো ৰাখে, তেতিয়াহ'লে অৰিফ্লেমত আমাৰ লগত জইন হওক। আপোনালোকক নতুন নতুন ৰাস্তা দেখুৱাটো আমাৰ দায়িত্ব। আমি আপোনালোকক সহায় কৰিম। আপোনালোকে নিজৰ ফালৰ পৰাও আপোনালোকে এফৰ্ট দিব লাগিব। অকল মই কৰিছোঁ, কাৰণ কেলৈ কৈছোঁ মই এইষাৰ কথা, মই মোৰ ক্ষেত্ৰখনত মই যি ধৰণে আগবাঢ়িলোঁ, হয়তো আপোনাৰ ক্ষেত্ৰখনত সেইধৰণে আপুনি আগবাঢ়িব নোৱাৰিবও পাৰে। আপুনি আপোনাৰ ক্ষেত্ৰখন আপুনি নিজেও বিচাৰিব লাগিব। আমি জাষ্ট তাৰ উপায় এটাহে দিব পাৰোঁ। আপোনালোকে মোৰ লগত যোগাযোগ কৰি আপোনালোকৰ অৰিফ্লেমৰ এই কামটো কেনেকৈ আগবঢ়াই নিব, মোৰ লগত যোগাযোগ কৰি আপোনালোকে জানিব পাৰিব। চ' দেৰি নকৰিব, আৰু দেৰি নকৰিব, কাৰণ এখন ইমান ধুনীয়া প্লেটফৰ্মত আপোনালোকে যোগদান কৰক। নিজৰ ছেল্ফ কেয়াৰৰ লগতে আপোনালোকে দুটকা আৰ্ণ কৰিবলৈ সক্ষম হ'ব। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি এটা ধুনীয়া টপিক লৈ আহিছোঁ, কাৰণ বহুতকে শুনি থাকোঁ মানে পইচা আৰ্ণ কৰিব আছে, কিন্তু তেখেতৰ ওচৰত জমা ধন নাই,
একদম কম টকাত একো বিজনেছ কৰিব নোৱাৰি আৰু চাকৰিটো পাবলৈ নায়েই, সকলোৱে জানেই। চ' বহুতৰে এইখিনি কথা আহি থাকে, আনকি মোকো বহুতবাৰ বহুতে এই কথাখিনি সুধিছে। কিন্তু আজিৰ ডেটত আপোনালোকে জানেনে, 1 টকা খৰচ নকৰাকৈ ইমানেই প্লেটফৰ্ম আছে আপোনালোকে বিজনেছ কৰিবৰ কাৰণে। কিন্তু আপোনালোকে ভালকৈ শিকিব লাগিব আৰু ডিজিটেল প্লেটফৰ্মখন ভাল এখন ডিজিটেল প্লেটফৰ্ম বাচিব লাগিব, কাৰণ আপোনালোকৰ ওচৰত যিহেতু মোবাইল ডিজিটেল আছে, গোটেই দুনিয়াখন ডিজিটেল হৈ পৰিছে, তো আপুনি ডিজিটেলি তাক শিকিবই লাগিব, ডিজিটেলি আপোনালোকে কাম কৰিবই লাগিব। আৰু নিৰ্ভৰযোগ্য বুলি যদি বিচাৰিছে, তেতিয়াহ'লে মই এটা যিহেতু কৰি আছোঁ, চ' সেইকাৰণে মই আপোনালোকক ক'ব পাৰোঁ, অৰিফ্লেম হৈছে এখন নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান, য'ত আপোনালোকে আপোনালোকৰ পাৰ্চনেল কেয়াৰ, স্কিন কেয়াৰ, হেল্থ কেয়াৰ লগতে আপোনালোকে পইচা আৰ্ণ কৰিব পাৰিব। আৰু অৰিফ্লেম হৈছে এটা ছুইডিছ কোম্পানী, য'ত আপোনালোকে ডাইৰেক্ট চেলিং, ডিজিটেল মাৰ্কেটিং লগতে নেটৱৰ্ক মাৰ্কেটিঙৰ থ্ৰুদি আপোনালোকে কাম কৰিব লাগিব। আৰু বিউটি কেয়াৰ প্ৰডাক্টছৰ লগত, ৱেলএছপি প্ৰডাক্টছৰ প্ৰডাক্টছৰ লগত আৰু পাৰ্চনেল কেয়াৰ প্ৰডাক্টছৰ লগত আপোনালোকে কাম কৰিব লাগিব। এতিয়া বহুতে ক'ব প্ৰডাক্ট চেলিং কৰিব নোৱাৰোঁ, আপোনালোকে বেলেগ কিবা কাম আছে যদি কওক। প্ৰথম কথা হ'ল প্ৰডাক্ট চেলিংটো কৰিবই লাগিব, কাৰণ কেলৈ আপোনালোকে যিবোৰ প্লেটফৰ্মত ভাবিছে একো কাম কৰিব নলগাকৈ যদি 2 টকা আৰ্ণ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে ইতিহাস দাঙি চাব পাৰে যে যিবোৰ কোম্পেনীত একো কাম কৰিব নলগাকৈ আপোনালোকে আৰ্ণ কৰিম বুলি গৈছিলে, সেই কোম্পেনী আজিৰ ডেটত খোলা আছেনে নে বন্ধ হৈ গ'ল, আৰু কোনে কিমান আৰ্ণ কৰিছে সেইখিনি আপোনালোকে যদি হিষ্ট্ৰী চায় তেতিয়ালৈকে গম পাব। কিন্তু অৰিফ্লেম আজিও ইণ্ডিয়াত 29 ইয়াৰ্ছ হৈছে, চলি আছে 60খন কাণ্ট্ৰিত। তেতিয়াহ'লে ভাবক, প্ৰডাক্ট যদি চেলিং কৰিবই আছিলে, তেতিয়াহ'লেতো বহুত বন্ধ হৈ যাব লাগিছিলে, বহুত আগতেই বন্ধ হ'ব লাগিছিলে, কিন্তু আজিও চলি আছে। কি কাৰণ? কাৰণ এইটো এটা ট্ৰাষ্টেবল কোম্পানী হয়, যিটো আপুনি ট্ৰাষ্ট কৰিব পাৰে। এইটো এটা ট্ৰাষ্ট কৰিব পৰা কোম্পানী হয়, য'ৰ পৰা মানুহে হাজাৰ হাজাৰ নিজৰ ঘৰ চলাই আছে, নিজৰ কাম কৰি আছে, নিজৰ পাৰ্চনেল কামবোৰ কৰি আছে, নিজৰ এখন এটা জীৱন কেৰিয়াৰ গঢ়িছে, এখন ঘৰ চলাই আছে, মানুহে আশা কৰা মতে সুখী হ'ব পাৰিছে এই কোম্পানীটোৰ লগত। চ' সেইকাৰণে আজিও মূৰ দাঙি অৰিফ্লেম চলি আছে।